স্বাগতম জনাইছো মই বিকাশে আপোনালোকক কথোপকথনৰ মাজলে অকলশৰীয়া নামটোতে কিবা এটা নেগেটিভ থট সোমাই থকা যেন লাগে বৰ্তমান সময়টোৱে এনেকুৱা যে আমাৰ ওচৰত টকা পইচা মাটি বাৰী ডাঙৰ ডাঙৰ অট্টালিকা বন্ধু বান্ধৱী আৰু আপোন বুলিবলৈ নিজৰ পৰিয়ালবৰ্গ আদি সকলো আছে কিন্তু থকা সত্ত্বেও আমি এটা অকলশৰীয়া অনুভৱ কৰোঁ সকলো থাকিও যে জীৱনটোত কিবা এটা মিছিং হৈ আছে যাৰ বাবে আমি জীৱনটোক বৰিং লগা বুলি কওঁ আৰু নিজকে এই লাইফটোৰ পৰা চেঞ্জ কৰিবলৈ বিচাৰোঁ ইমান এটা সহজো নহয় যে নিজৰ জীৱনটোক হঠাতে আমি সলনি কৰিব পাৰিম তথাপি যদি বিশেষ কেইটামান উপায় হাতত লওঁ তেতিয়াহ'লে নিশ্চয় এইটো আমাৰ বাবে সম্ভৱ প্ৰথমতে নিজকে ভাল পাবলৈ লওক আপোনাৰ যি অকলশৰীয়া অনুভৱ সেয়া কেতিয়াও আঁতৰ নহ'ব যদিহে আপুনি নিজক বাদ দি আনৰ ওচৰত ভাল পোৱা বিচাৰি থাকে কেৱল আনৰ ওপৰতে আশা কৰি জীৱনটো জীয়াই থাকিলে নিজৰ জীৱনৰ নতুনত্বই বা ক'ত থাকিব প্ৰথমতে ঠিকেই লাগিব কিন্তু লাহে লাহে জীৱনটো ভাল নলগা হৈ পৰিব আৰু তেতিয়াই আপুনি অনুভৱ কৰিব যে সঁচাকৈ মই বৰ অকলশৰীয়া সেইসমূহ কাম কৰক যিটো কৰি আপুনি ভাল পায় বৰ্তমান যি কৰি আছে সেই লৈ যদি আপোনাৰ মনে শান্তি পোৱা নাই বা পৰিস্থিতিৰ বাবে আপুনি বাধ্য হৈহে তেনেকুৱা কাম কৰি আছে তেন্তে দুদিনতে সেই কাম আপোনাৰ বৰ লগা হৈ পৰিব যিটো কৰি আপুনি মনৰ পৰা শান্তি পায় ভাল পায় তেনেকুৱা কাম কৰিবলৈ লওক আপুনি কেতিয়াও অকলশৰীয়া অনুভৱ নকৰে কাৰণ সেই কামটোৱে আপোনাক সম্পূৰ্ণৰূপে নিজৰ মাজলৈ টানি আনি আপোনাৰ অতিকে ভাল লগা এটি বিষয় হৈ পৰিব কোৱা হয় কিতাপৰ দৰে সঁচা বন্ধু এই পৃথিৱীত ক'তো নাই ভাল ভাল লিখকৰ কিতাপ পঢ়িবলৈ লওক সেয়া গল্পই হওক উপন্যাসেই হওক বা অইন কিতাপেই হওক চাব আপোনাৰ লগত লাগি থকা অকলশৰীয়া নামৰ এই বেমাৰটো কিদৰে নোহোৱা হৈ পৰিব আপুনি গমেই নাপাব জীয়াই থকা দিনকেইটাত যিমান পাৰে আনক সহায় কৰিবলৈ লওক কেৱল যে টকা পইচাৰে সহায় কৰিব তেনে নহয় এনেকুৱা আৰু বহুতো দিশ আছে যাৰ জৰিয়তে আপুনি অকল মানুহকেই নহয় এই জীৱ জগতৰ সমস্তকে সহায় আগবঢ়াব পাৰে যেতিয়া আনক সহায় কৰিব চাব নিজকে এটা বেলেগ চকুৰে চাবলৈ লৈছে আপুনি য'ত কেৱল সুখ বিৰাজমান এনে ক্ষেত্ৰত মই ভাবোঁ আপুনি সপোনতো নাভাবে যে মই অকলশৰীয়া সেইসকল ব্যক্তিক আপোনাৰ জীৱনৰ পৰা উলিয়াই দিয়ক যিসকলে আপোনাক কেৱল নিগেটিভ ছাইডৰ পিনেহে লৈ যাব বিচাৰে আঁতৰি আহক সেইসকল ব্যক্তিৰ পৰা যিয়ে আপোনাক সকলো কামতে উৎসাহ জনোৱাৰ বিপৰীতে নিৰুৎসাহহে দিয়ে যিয়ে কেৱল আপোনাক দুখৰ বাহিৰে অইন একোকে দিব নেজানে এইসকল ব্যক্তিৰ বাবেই আপুনি বহু ক্ষেত্ৰত ভিতৰৰ পৰা ভাঙি পৰে যাৰ বাবে জীৱনটো লাহে 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 ভাল নলগা হৈ পৰে নিজৰ ঘৰখনৰ বাহিৰে ভাল লগা ঠাই এই পৃথিৱীত আৰু চাগে ক'তোৱেই নাই যদিও আপুনি যদি বেছি সময় আপোনাৰ ঘৰৰ চাৰিবেৰৰ মাজতেই সোমাই থাকে তেতিয়াও আপোনাৰ মনটো কোনো কাৰণ নহ'লেও বেয়া হৈ থাকে নিজকে বেছি অকলশৰীয়া অনুভৱ কৰে সেই দিনটোত এবাৰ হ'লেও আপুনি ঘৰৰ বাহিৰ ওলাই মুকলি আকাশৰ তলত বিশেষকৈ প্ৰকৃতিৰ লগত কিছু সময় কটাই চাবচোন দেহ আৰু মন দুয়োটাই পাতল লাগিব বহু সময়ত এনেকুৱা ব্যক্তি কিছুমানকো আমি লগ পাওঁ যাৰ লগত কিছু কথা হ'লে আমাৰ অকলশৰীয়া ভাৱটো মিনিটতে নোহোৱা হৈ পৰে গতিকে জীৱনত পাৰিলে এনেকুৱা ব্যক্তিৰ সৈতে সম্বন্ধ গঢ়ক যিয়ে আপোনাক ওলোটা ইউ ছেপ হৈ থকা মুখখনক নিমিষতে ইউ ছেপ মানে হঁহুৱাই দিব পাৰে এই হাঁহিৰ ওপৰতে এটা সুন্দৰ ভিডিঅ' মই অলৰেডি বনাই ৰাখিছোঁ সময় উলিয়াই চাবচোন ভাল পাব লিংক দি দিম ডেছক্ৰিপশ্যনত আৰু আই বাটনতো জনম যেনেকৈ অকলশৰীয়াকৈ লৈছোঁ ঠিক তেনেকৈ মৰিবও লাগিব অকলেই কিন্তু এইটো ক'তো লিখা নাই যে মাজৰ সময়খিনি আমি অকলশৰীয়াকৈ থাকিব লাগিব শ্বেয়াৰ কৰিব পাৰে আপোনালোকে এই ভিডিঅ'টো যিসকলে নিজকে অকলশৰীয়া বুলি ভাবি এনি টাইম মনটো বেয়া কৰি থাকে কথোপকথন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাবলৈ ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰিব